আজি আমাৰ লক্ষীপুৰত দুটাকৈ ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল কাৰ্যালয়ৰ উদ্বোধন হ'ল আৰু 20,000 মহিলাৰ মাজত আমি মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিলোঁ। এটা সুন্দৰ পৰিৱেশ আৰু ইমান ধুনীয়াকৈ গোটেই অনুষ্ঠানটো পৰিচালনা কৰাৰ বাবে মই জিলা প্ৰশাসন আৰু মন্ত্ৰী কৌশিক ৰায়ক ধন্যবাদ জনাইছোঁ। আচ্ছা, কাইলৈ আপুনি যিটো SOP জাৰি কৰিছিলে তাৰ পাছত দেখা গৈছে কালি গৌৰৱ গগৈয়ে এটা সমদল ওলাইছিলে জাষ্টিছ, কিন্তু এইটো আৰক্ষীয়ে বাধা দিছে বুলি তেওঁ অভিযোগ উঠাইছে। আৰক্ষীয়ে কাকো বাধা নিদিয়ে, আইন মানুহৰ কাৰণে। আমি এটা নিয়ম বনাইছোঁ, নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব। আৰু কোনোবাই যদি বোলে নহয় আমি গোটেই ৰাতি যাম, যিসকলে যাব তাতে যদি কিবা গণ্ডগোল হয় তেওঁলোকৰে দায়ী হ'ব। আমিতো জুবিনৰ সমাধিত পুলিচ CRP লগাব নোৱাৰো। যি মানুহে আইন ভংগ কৰিব, পিছত যদি তাতে কিবা বিপদ হয় আইনে তেওঁলোকৰ ওপৰত ব্যৱস্থা লয়। গৌৰৱ গগৈৰ যিটো সমদল ওলাইছে, কোনো গৌৰৱ গগৈৰ সমদল তমদল নাই। 200-300 মানুহ লৈ জুলন যাত্ৰা মাজে মাজে কৰি থাকে, ইমানে কথা। সোণাপুৰৰ পৰা 3জন যুৱকক আটক কৰা হৈছে। মই ক'লো নহয় যে কোনোবাই যদি আইন ভাঙে আইনে তাৰ ওপৰত ব্যৱস্থা ল'ব, কিন্তু তাতে মিলিটাৰী আৰ্মি দিটো আমি সমাধি ক্ষেত্ৰ ৰাখিব নোৱাৰো। সেইবিলাকত আমাৰ কোনো ইণ্টাৰেষ্ট নাই। আইন বনাই দিছো, আইন মানিলে ভাল, আইন নামানিলে নিজে বিপদত পৰিব কেতিয়াবা।